হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনালোঁ বিলাহী আৰু মাছৰ টেঙা। এই তৰকাৰীখন খাবলৈ খুবেই ধুনীয়া আৰু দেখিবলৈ পাইছে, দেখাটো খুব ধুনীয়া হৈছে। আহকচোন চাওঁ কিদৰেনো মই এইখন তৈয়াৰ কৰিলোঁ। মই লৈ লৈছোঁ গ্ৰাছ কাপ মাছ, যিকোনো মাছ ল'লেই হ'ব, আৰু মাছখিনি নিমখ আৰু হালধিৰে সানি লৈছোঁ। লগতে লৈ লৈছোঁ মই 5টা ডাঙৰ বিলাহী এনেদৰে কাটি। আৰু লৈছোঁ আদা, নহৰু আৰু জলকীয়া সোৱাদ অনুসৰি ল'ব পাৰে। নহৰু লৈছোঁ মই 8-9 ফুটামান আৰু আদা 1 ইঞ্চি। আৰু লৈছোঁ মই 5 ফুৰণ এচামুচ আৰু জিৰা গুড়ি এচামুচ। এতিয়া মই গেছত কেৰাহীটো পাতি লৈছোঁ আৰু কেৰাহীটো মোৰ গৰম হৈ গৈছে। ইয়াত মই সৰিয়হৰ তেল দি দিছোঁ। এতিয়া মই মাছখিনি ভাজি ল'ম। ইয়াত মই মাছখিনি এতিয়া দি দিছোঁ। ফ্লেমতে ৰাখিছোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। মাছখিনি মোৰ ভাজি হৈ গৈছে। এইখিনি এতিয়া মই নমাই ৰাখি দিম। মই এইখিনি মাছৰে বিলাহী টেঙাখন বনাম আৰু এইখিনি মই এতিয়া নমাই ৰাখি দিছোঁ। বাকীখিনি মাছ মই পিছত ভাজি ল'ম। মই আন এটা কেৰাহী লৈ লৈছোঁ। আপুনি একেটা কেৰাহীও ল'ব পাৰে, কোনো কথা নাই, আৰু একেখিনি তেল ল'লেও কোনো কথা নাই। মই বাকীখিনি মাছ ভাজিবলৈ আছে কাৰণে আন এটা কেৰাহী পাতি লৈছোঁ। কেৰাহীটো এতিয়া মোৰ প্ৰায় গৰম হৈ গৈছে। এতিয়া মই ইয়াত সৰিয়হৰ তেল অকণমান দি দিছোঁ। গেছটো মই হাই ফ্লেমতে ৰাখিছোঁ আৰু তেলখিনি গৰম হ'লেই মই ইয়াত 5 ফুৰণখিনি দি দিম। আৰু মই 5 ফুৰণখিনি দি দিছোঁ। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছোঁ আৰু এইখিনি ভালদৰে অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এইখিনি ভাজি থাকোঁতে মই ইয়াত হালধি পাউডাৰ দি দিছোঁ। আৰু এইখিনি লৰাই দিম। এইখিনি মোৰ ভাজি হৈ গৈছে। এতিয়া ইয়াত মই বিলাহীখিনি দি দিছোঁ। ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া মই ইয়াত জিৰা পাউডাৰখিনি দি দিম। আৰু ভালদৰে লৰাই দিছোঁ। এইদৰে বিলাহীখিনি মোৰ ভালদৰে গলি গৈছে। এতিয়া মই ইয়াত পানী এড কৰি দিম। পানী মই প্ৰথমতে এগিলাচ দি দিছোঁ। আৰু এতিয়া গেছটো হাই ফ্লেমতে কৰি দিম। আৰু অকণমান মোৰ পানীৰ প্ৰয়োজন হ'ব। আপুনি পানী প্ৰয়োজন অনুসৰিয়ে দি ল'ব। মই আৰু অকণমান দি দিছোঁ।
এগিলাচ মই পানী এড কৰি দিলোঁ। এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম আৰু ইয়াত মাছখিনি এড কৰি দিম। দেখিবলৈ পাইছে এইখিনি খুব ধুনীয়াকৈ উতল খাইছে। এতিয়া মই ইয়াত মাছখিনি দি দিছোঁ। এইখিনি এতিয়া হৈ গৈছে, ইয়াত একো দিবলগীয়া নাই আৰু এইখিনি মই 5 মিনিটমান সময় এনেদৰে উতল খুৱাই গেছটো অফ কৰি দিম আৰু এইখিনি নমাই ৰাখিম। বিলাহী আৰু মাছৰ টেঙা খাবলৈ খুবেই সোৱাদ, খুব ভাল লাগে খাই। এবিধ মাছৰ তৰকাৰী খুবেই প্ৰিয়। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ। ধন্যবাদ।